এই হাতীটো আমি গম পাইছোঁ যে হাতী এটা নিশা মৰিছে আৰু আমি আজি ৰাতিপুৱা আহি দেখিবলৈ পাইছোঁ হাতীটো মৰি পৰি আছে। আৰু আমি ৰাইজৰ কিছু অভিযোগ পাইছোঁ যে যিহেতু এতিয়া খেতি ছিজন আৰু খেতি সুৰক্ষাৰ বাবে ৰাইজে গধূলিলৈ এক অবৈধভাৱে এক বৈদ্যুতিক তাঁৰ দিয়ে বুলি আমি শুনিবলৈ পাইছোঁ। দেখা যদিও নাই, আমি ৰাইজৰ অভিযোগ শুনিছোঁ। আৰু আমি হাতীটো শুঁৰডালত আমি যথেষ্ট আঘাতৰ চিন পাইছোঁ আৰু পুৰি যোৱা চিন পাইছোঁ। হাতী শুঁৰডালত এডোখৰ নিৰ্দিষ্ট অংশ জ্বলি যোৱা আমি স্পষ্টভাৱে আমি দেখিবলৈ পাইছোঁ। আমি সেই সন্দেহ প্ৰকাশ কৰিছোঁ বা আমি স্পষ্ট হৈছোঁ যে হাতীটো ৰাইজে সুৰক্ষাৰ বাবে ধাননি সুৰক্ষাৰ বাবে দিয়া তাঁৰত লাগি মৰা বুলি আমি বিদ্যুৎপৃষ্ট হৈ মৰা বুলি আমি স্পষ্ট হৈছোঁ। পূৰ্বেও মানে প্ৰায় এবছৰ দুবছৰ মূৰে অকল নাফুক অঞ্চল নহয়, সমগ্ৰ গোৱালাপথাৰ অঞ্চল, চিংলু পথাৰ অঞ্চলত এটা হাতী ঢুকাই মৃত্যু হৈ থাকে। যোৱাবাৰ এটা খেৰবাৰীত হৈছে বিদ্যুৎপৃষ্ট হৈ, তাৰ পূৰ্বতে চিংলু লাইন, চিংলু পথাৰ। আৰু এই ক্ষেত্ৰত যিহেতু কালি হাতী জাকটো অহা খবৰটো দিনৰ ভাগতে ৰাইজে আমাৰ যি বন সুৰক্ষা কৰ্মীক জনাইছে, কিন্তু তেওঁলোকে দিনৰ ভাগতে যদি হাতী জাক ইয়াৰ পৰা খেদাই পঠোৱাৰ ব্যৱস্থা কৰিলেহেঁতেন আজি হাতীটো নিশা মৃত্যু হ'বলৈ নাপালেহেঁতেন। বন বিভাগৰ গাফিলতি তাৰমানে। বন বিভাগৰ গাফিলতি, যিহেতু হাতী পালটো দিনৰ 11টা বজাতে নাফুক বাগিচাৰ যি অঞ্চলত আজি মৰিছে তাৰ সেই অঞ্চলত প্ৰৱেশ কৰাৰ ৰাইজে তেখেতসকলক খবৰ দিছে, কিন্তু হাতী জাকটো তেওঁলোকে ইয়াৰ পৰা খেদাই সুৰক্ষাৰ নিৰ্দিষ্ট টানলৈ সুৰক্ষিত জেগালৈ খেদাই যাবলৈ সক্ষম নোহোৱাৰ বাবে হাতীটো আজি মৰিব লগাত পৰিল।